নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো ৰাতিপুৱাই একদম ষ্টাৰ্ট কৰি দিছোঁ। আজি হৈছে সানডে আৰু দেওবাৰ যিহেতু কাৰেণ্ট নাথাকে সেইবাবে একদম দেখিছে নহয় একদম সোনকালে কাপোৰ চাপোৰবোৰ ধুই ৰেডি আজৰি হৈ লৈছোঁ। বাকী বাবু আৰু আছে দেউতা এইখিনি দেখিছে। বাকী আৰম্ভণিটো কৰি লৈছোঁ। বাকী ভিডিঅ'টো চাই থাকিব, কি কৰোঁ দিনটোত দেখাই থাকিবলৈ চেষ্টা কৰিম। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. Hello guys, এতিয়া আপোনালোকক একদম গা পা ধুই মাহে লগ পাইছোঁ। বাকী ঘৰ হৰা মুছা কাপোৰ ধোৱা আজি সানডে বুলি সেইখিনি গোটেই কৰি হৈ গ'ল আৰু চাকি টাকি জ্বলালোঁ আৰু দেউতাৰ কাৰণে নেমু পানীটো ৰেডি কৰি দিলোঁ। দেউতাৰ প্ৰথম আৰম্ভ কুহুমীয়া গৰম পানী নেমুৰে আৰম্ভ কৰে আৰু তাৰ অলপ আধা ঘণ্টামান পিছত চাহ খাব আৰু আমি সকলোবিলাক ৰৈ আছোঁ দেউতাৰ লগত একেলগে চাহ খাম। বাকী আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম, তেনেহ'লে চাই থাকিব ভিডিঅ'বিলাক। দেউতা ৰুটি দিলোঁ অলপ ঘি লেটিয়াই আৰু এখেতে খালে চিৰা দৈ আৰু এয়া আমি মাংস ভাত খাব লৈছোঁ। বাবু আৰু মই পাছত লগ পাম। বাকী খাই বৈ আজৰি হ'লোঁ, বাচন বৰ্তন ধুলোঁ। বাকী কথা পাতি আছিলোঁ দেউতাৰ লগত অলপ। এখেত আৰু মানে বাবু গৈছে বজাৰলৈ, আজি সাপ্তাহিক বজাৰ বহে, দেওবৰীয়া বজাৰলৈ গৈছে। কি পায় আনিবলৈ দিছোঁ আৰু বাকী কেইদিনত তেওঁ বজাৰ কৰিবলৈ সময় নাপায়, দেওবাৰ দিনাখনহে পায়, সেইবাবে সপ্তাহটো বজাৰখিনি কৰি দিয়ে শাক পাচলি এইবিলাকৰ। বাকীটো মাছ মাংস এইবিলাক ৰেগুলাৰ আনি থকা নিচিনা হয়। বাকী এতিয়া মই 12টামান হ'বলৈ হৈছে, লাঞ্চ বনাবলৈ যাম আৰু লাঞ্চত মই এতিয়া আপোনালোকক কালিৰ ভিডিঅ'টোত মানে যোৱা ভিডিঅ'টোত দেখাইছিলোঁ যে কচু থুৰ আৰু মই আৰি মাছ দি এনেকৈ বনাম কণ বিলাহী দি। বাকী মই কেনেকৈনো বনাওঁ আপোনালোকে তেনেহ'লে চাই লওক ৰেচিপিটো, পাছত আকৌ এবাৰ লগ পাম আপোনালোকক, চাই থাকিব। এতিয়া প্ৰথমতে কুকাৰত কি কৰিছোঁ কচু থুৰখিনি দিলোঁ আৰু অকণমান পানী আৰু আলু অকণমান দি দিছোঁ আৰু তাতে কি কৰিছিলোঁ অকণমান মচুৰ দালি মই তিয়াই ৰাখিছিলোঁ, মচুৰ দালিখিনি দি দিছোঁ আৰু এইফালে দেখিছেনে কণ বিলাহী, কিন্তু কণ বিলাহীকেইটা মই গুটি এৰুৱাই লৈছোঁ, গেছৰ বাবে বেয়া। আৰু এটা ডাঙৰ মানে দুটা ডাঙৰ বিলাহী দি দিছোঁ, কণ বিলাহীকেইটা কম হোৱা দেখি। অকণমান টেঙা জ্বলা টাইপৰ হ'লে ভাল লাগে। আৰু এতিয়া ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ দি এইখিনি আমি প্ৰেছাৰত দুটা চিটি অহালৈকে ৰাখি থ'ম। বাকীখিনি চাই থাকিব আৰু এটা মোৰ ভিডিঅ' আছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু কচুৰ। পনীৰ অলপ থৈ দিছিলোঁ মই, কালি পনীৰখিনিৰ লগত মই এতিয়া পিৰালি পালেং বুটলি আনিলোঁ, সেইটো দেখিছে নহয়, পিৰালি পালেং দি বনাই দিম। আৰু এইফালে আদাৰ পেষ্ট এটা কৰি লৈছোঁ, অকণমান নহৰু দিছোঁ, দেউতাই নহৰুটো আজিকালি খায়, পিঁয়াজ নাখায় বাৰু, আদা আৰু নহৰুটো খায়। আৰু এইখিনি কচুত দিবৰ কাৰণে জালুকৰ পেষ্ট এটা বনাইছোঁ এইখিনি।
ভাজি আছোঁ এতিয়া। বাকী দেউতাৰ বাবে মানে কি হ'ল, কচুখিনি মই তেল মাৰি কাঢ়ি থ'লোঁ, কাৰণ দেউতাই মাছ দিলে নাখায় যিহেতু, আৰু দেউতাই ভাল পায় সেইবাবে কাঢ়ি থ'লোঁ। আৰু এইখিনি মাছখিনি ফ্ৰাই কৰি আছোঁ দেখিছে, আৰু মাছখিনি ফ্ৰাই কৰাৰ পিছত মই তাত তেল মাৰি দিম আকৌ, আৰু তাৰপিছত কচুখিনি আকৌ উতলাই, আৰু মানে জালুকৰ পেষ্টটো অলপ বেছিকৈ আমাৰখিনিত দি দিম। দেউতাই মানে জ্বলাটো কম খায়, সৰু দেউতাই, সেইবাবে দেউতাৰ কাৰণে অকণমান জালুক দি কাঢ়ি থৈ লৈছোঁ। বাকী চাই থাকক ভিডিঅ'বিলাক। আমাৰ দুপৰীয়া থালত আছে ভাত, এইফালে আৰি মাছ ফ্ৰাই, এইফালে মুড়ি ঘণ্ট জাতিলাওৰ লগত বনাইছোঁ, আৰু এইফালে হৈছে পালক পনীৰ, আৰু এইফালে হৈছে কচু থোৰৰ সৈতে মাছ, কণ বিলাহী আৰু জালুক দি বনাইছোঁ। এইখনে হৈছে আজি আমাৰ থালিখন। সকলোকে ভাত পানী দিলোঁ, আৰু এতিয়া মই খাব লৈছোঁ। কচু কেনেকুৱা হৈছে টেষ্ট কৰি কৈ আছোঁ ৰ'ব। ধুনীয়া হৈছে, কচুটো বহুত বেছি ভাল হৈছে, জালুকটো বহুত ধুনীয়া। এইবাৰ টেষ্ট কৰি আছোঁ মুড়ি ঘণ্ট, ভালেই হৈছে, আৰু সকলোৱে ভাল হোৱা বুলিয়ে কৈছে। বাকী ভাত পানী খাই লওঁ, খাই যিখিনি তাৰপিছত কাম থাকে কৰি মেলি ৰেষ্ট ল'ম অকণমান। একেবাৰে আপোনালোকক সন্ধিয়াহে লগ পাই আছোঁ, ভিডিঅ'বিলাক চাই থাকিব। এতিয়া আপোনালোকক বহুত দেৰিৰ পাছত লগ পাই আছোঁ, সন্ধিয়া হ'ল। আৰু এখেত মানে ছানডে যদিও আজি যাব লগা হৈছিল, তেওঁ ভাত পানী খাই গুচি গ'ল, আৰু এতিয়া 6:10 পালেহি। আমি গোটেইবিলাকে চাহ তাহ খালোঁ, আৰু এতিয়া আমাৰ ভাইটি আহিল। বাকী সি বাবু ব'ৰ হৈ যোৱাৰ কাৰণে প্ৰজেক্টৰত ফিল্ম লগাই দেখাওঁ বুলি ভাবিছে, তাকে ৰেডি কৰি আছে। আপোনালোকক দেখাওঁগৈ ব'লক, আৰু এতিয়া ফিল্ম চিলিম চাম। বাকী মই অলপ প্ৰিপেৰেশ্যন কৰি ৰাখিছোঁ। দেউতাই ৰুটি খাব, আৰু আমি মানে কি কৰিম, আজি মাংস পোলাও বনাম। অলপ বৰষুণো দি আছে, আৰু বাবুৱে ভাল পায় সেইবাবে। বাকী ভিডিঅ'টো চাই থাকক। বাকী এতিয়া অলপ ফিল্ম চিলিম চাওঁ, আৰু কেনেকৈ কি কৰি আছোঁ দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। ইয়াত মই এতিয়া বনাই আছোঁ পোলাও মাংস। দেউতাই ৰুটিয়ে খাব, আৰু পোলাও ৰেচিপি দিয়া আছে, সেইকাৰণে মই আজি আপোনালোকক ৰেচিপিটো দেখুওৱা নাই। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম বাৰু। আৰু পোলাওটো সম্পূৰ্ণ ভজাৰ ওপৰতে ডিপেণ্ড কৰে পোলাওৰ টেষ্টটো। আৰু মই ঘিতে বনাইছোঁ, ৰিফাইন দিয়াতকৈ ঘি দি বনালে বেছি সোৱাদযুক্ত হয়। বাকী প্ৰজেক্টত ফিল্ম ষ্টাৰ্ট হৈ গ'ল, কিন্তু মই অলপমান মাংস পোলাও এইখিনি বনাই থৈ যাওঁ বুলি ভাবিছোঁ, কাৰণ চাই থকাৰ পিছত উঠি আহিবলৈ মন নাযাবও পাৰে, ইণ্টাৰেষ্টটো বহি যাব। আৰু দেউতাৰ বাবে মই আটা সানি থৈ দিছোঁ, দেউতাই ৰুটিয়ে খাব। বাকী অলপ আপোনালোকক দেখাই আছোঁ ব'লক দৃশ্যত, মানে পৰিৱেশটো। প্ৰজেক্টৰ লগৰ বাবে গোটেই ৰুমটো মানে হলৰ নিচিনা আন্ধাৰ কৰি লৈছে, সেইবাবে অন্ধকাৰ দেখিছে আপোনালোকে। এয়া আৰম্ভ হৈ আছে, চবেই চাই আছে, আৰু ইহঁত দুটা দেখিছেনে কেনেকৈ বহি পিনে চাই আছে। দেউতাৰ বাবে ৰুটি চব্জি ৰেডি কৰি দিলোঁ, অকণমান পোলাও দিছোঁ টেষ্ট কৰি চাবৰ বাবে।
আমি সকলোবোৰে খালোঁ বাকী এইটো ভিডিঅ' কৰা নহ'ল চিকু মুমুনিকো মাছ ভাজি দিলোঁ সিহঁতি চাওকচোন ইমান আনন্দ লৈ খাইছে বহুত বেছি আচলতে ভাল লাগে জীৱ জন্তুক মই বহুত ভাল পাওঁ মৰম কৰিব লাগে সিহঁতক আৰু সিহঁতি মানুহৰ ওপৰত বহুত নিৰ্ভৰশীল সেইবাবে খাই বৈ উঠিলোঁ আৰু ফিল্মখন কমপ্লিট নহ'ল বাৰু বেলেগ এদিনা চাব লাগিব আজি এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ বহুত দীঘল হৈ গৈছে বাকী কি খালোঁ সেইখিনি আপোনালোকক দেখাম ভিডিঅ' কৰা নহ'ল বাৰু সেইখিনি সময়ত আৰু বৰষুণ বহুত বেছি দি আছে ভাইটি যাব লগাও হ'ল সেইবাবে ভাইটি গ'ল এতিয়া আৰু মই এতিয়া ভাবিছোঁ ভিডিঅ'টো ক্ল'জ কৰোঁ আৰু মানে এইটো মই এতিয়া হেৰি কৰিব লাগিব এডিটিং কৰিবও লাগিব যিহেতু কাইলৈ ভিডিঅ'টো দিব লাগিব বাকী এডিটিং কৰি মেলি তাৰপিছত শুই যাম আৰু বাকী যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চাই কেনে পালে আপোনালোকে নতুন এটি ব্লগৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম আজিলৈ মই দীপানিতে আপোনালোকক বিদায় মাগিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ শুভৰাত্ৰি